ঘৰত আগগল উঠছি ঘৰত পানী আগগল উঠছি এতিয়া ক'ত যাবি এতিয়া ৰাস্তাত দেখি সুবিধা পাওঁ না চাউৰ ক'ত পানী চানী নোহোৱা জাগা পা না মাকক বিচাৰি পোৱা নাই মাক বা কয় গেল মাকক বিচাৰিব নাই না মাকে পলা লাগে পুখুৰী মাছ মোটামুটি 3 লাখ টাকা 3 লাখ মানে 5 লাখ টাকা মানৰ মাছ আছিল এইটো চব মাছ গুচি গৈছে আৰু দেখুৱাইছোঁ এইগিলা পানী এগুলা খরচর তল গেছি এগুলা এইটো খাল আর এইটো খাল সমান হয়ে গেছি এইবাকে নদী নদী যদি গোটাই তল গেছি আপনার দেখুৱা দেখি ভিডিওটো স্কিপ নকৰাকৈ চাই দেখিব এগুলা পানী এগুলা এগুলা খল লৈ গেছি এইগুলা চাওক রাইস আপনার জুম করে দেখুৱাইছোঁ এগুলা গোটাই তল গেছি এটা গোটাই তল এইটো ঘর এটা গোটাই তল সব পানী পানী কি এটা আহিছে পানী পানী যেমানে আহিছে মানে পানী পানী আকৌ খাবা মানে কিবা খাইছে আজি কি খাইছে কেনেকুৱা কিবা খাইছে না হা ঘৰত যাবা নি পানী তাকেইটো দিছে না ৰিক্সা নাংলে ক'ত থৈ গেল মোক তাকে মাইক বা ক'ত গেল মাক নাই দে ভিজি ভিজি আৰু কিবা খাইছে না আজি কিবা খাইছে না ভোক লাগছে না লাগে না গোহালিৰে গৰুহাল কনকতি অতিয়ে মোক কৰিলে কঙাল যাব পৰা নাই থাৰৰ কাৰণে চাওকচোন একবাৰ কেনেকুৱা ধাৰ এয়া থাৰৰ কাৰণে যাব পৰা নাই এয়া পানী চাহটো বাকে পানীয়ে পানী এইবাকে থাৰ চাওক ৰাইজ কেনেকুৱা ধাৰ ঘৰ তল গেছি এয়া চক চিৰা খাম চিৰা খাবি নেকি আজি উপায় নাই চব শেষ কি কোনোবাৰ নাই ন এনেকুৱা লাইফত ন ৰাস্তা কেনেকুৱা ধাৰ এইটো ৰাস্তা আহো দে 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 খাই লো যাতে চাওক থাৰৰ কাৰণে যাবই পৰা নাই